সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব, তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক দিয়ালৈ আহিবই লাগিব। তেওঁলোক নমস্কাৰ বন্ধু বান্ধৱী, এটা নতুন আপডেট লৈ আপোনালোকৰ মাজত পোনপ্ৰথমবাৰৰ বাবে আকৌ আহিলোঁ যে জুবিন দাৰ ন্যায় কেতিয়া পাব? এই মাহত পাব নে ফেব্ৰুৱাৰী মাহত পাব? যে জুবিন দাৰ বাবে হত্যাকাৰীক জেলত থৈছে, কিন্তু ন্যায়টো এনেকুৱা নহয় যে জেলত থ'লে জুবিন দাৰ ন্যায় হ'ব নেকি? কোনো নহয়। হত্যাকাৰীক অতি সোনকালে শাস্তি দিয়ক বা ফাঁচি দিয়ক। আমি মানিম যে জুবিন দাক হত্যা কৰাজন অলৰেডি গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু এনেকুৱা ন্যায় নহ'ব। জুবিন দাৰ বাবে এটা আনন্দ সুখী কাম কৰিব লাগিব যে জুবিন দা ওপৰৰ পৰা আমাক চাই থাকিব যে কেনেকৈ শাস্তি দিছে হত্যাকাৰীক। এতিয়ালৈকে 4 মাহ পাৰ হৈ গ'ল, কিন্তু জুবিন দাৰ ন্যায় কিয় পোৱা নাই? কি কাৰণ আছে মানে? এই মূল কাৰণ আমাক লাগে আদালতত কিবা এটা চাৰ্জশ্বিটৰ বাবে দাখিল এইবিলাক কাম কৰি আছে, আমি দেখিছোঁ। কিন্তু শাস্তি কেতিয়া দিব, শাস্তি কিদৰে দিব, এইবিলাকতো কথা পাতাই নাই। মানে জুবিন দাক ন্যায় দিব আশা নাই নেকি? মানে জুবিন দাৰ ন্যায় নাপায় নেকি? 10 বছৰ হ'লেও 20 বছৰ হ'লেও জুবিন দাৰ ন্যায় নাপায় নেকি? আৰু যদি আমি ন্যায় পাম তেতিয়াহ'লে ক'ত আমাৰ জুবিন দাৰ না তাৰিখ আহিছে, জুবিন দাৰ ন্যায়ৰ বাবে না শাস্তি দিবলৈ তাৰিখ আহিছে? কোনো আমি তাৰিখো পোৱা নাই, জুবিন দাৰ ন্যায় কোনো খবৰে পোৱা নাই। ঠিক আছে, আমাক অতি সোনকালে লাগিব। এতিয়া গৰিমা বৌ আৰু জুবিন দাক অপমান কৰা এজন মানে গ্ৰেপ্তাৰ হ'ল, মই নামটো কৈ নিদিওঁ বাৰু, আপোনালোকে দেখিছা। এতিয়া গৰিমা বৌয়ে কি কৈছে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে চাই লোৱা আৰু শেষতলৈকে চাই ল'বা আৰু কমেণ্ট কৰি জনাব। আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে কমেণ্ট লিখি দিব। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক আছে, ভিডিঅ'টো চাই লোৱা। আৰু পোনপ্ৰথমৰ বাবে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেল নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰি দিব, জুবিন দাৰ বাবে এটা কমেণ্ট লিখি দিব। ঠিক আছে, চাই লোৱা ভিডিঅ'। সেইটো বাৰে বাৰে মই কৈ আছোঁ আৰু লিখি আছোঁ, বিচাৰৰ আওতালে তেওঁলোক আহিবই লাগিব, তেওঁলোক চাক্ষুষ প্ৰমাণ তাত আছে। সেই 14-15জন মানুহৰ সন্মুখত এজন মানুহ তেনেকৈ নাইকিয়া হৈ যাব পাৰে নেকি? সেইটো কোনে দিলেহেঁতেন? আপোনালোকে কওকচোন। আপোনালোকৰ সন্মুখত জুবিন গাৰ্গক কেতিয়াবা নোহোৱা হৈ যাবলৈ আপোনালোকে দিলেহেঁতেন নে? নিজৰ প্ৰাণৰ মানে কি কয় নিজৰ প্ৰাণলৈ কেয়াৰ নকৰে আপোনালোক আগবাঢ়ি গ'লহেঁতেন, হয় নহয়? তেওঁলোক দিয়ালৈ আহিবই লাগিব। তেওঁলোক আহিবই লাগিব, কিন্তু সেইটো এতিয়াও শেষ হোৱা নাইতো, প্ৰক্ৰিয়াটো আৰম্ভ হৈছেহে। সেইখিনি আমি নাজানো, সেইখিনি আমি গম নাপালোঁ, কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে, আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব। তেওঁলোকো সমানে দোষী আমাৰ মতে। আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানেই দোষী। আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে, তেওঁলোকে বহুত অৱহেলা কৰিছে, আওকাণ কৰিছে, জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে। আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ। চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে 75 মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে, তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে, মুখেৰে ফেন ওলোৱা দেখিছে। তাৰপিছতো নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে? এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে, দাঁতে লাগিছে, তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে। গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে। আৰু তেওঁলোকে কৈ আছে কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে। কিয় নামিবলৈ দিছিলে? আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ। অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি? তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল, অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব' হিচাপেহে জুবিনক লাগিছিল নেকি? তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকৰ? তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল? অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন। আমি ইতিমধ্যে দিছোঁ, সেইখিনি হেৰি দিয়া হৈছে, যোগাযোগ কৰা হৈছে। সেই বস্তুবিলাক নতুনকৈ ইনভলভ হ'ব, আমি তেতিয়া সময়ে গম পাম। আৰু আমাৰতো স্থিতি একেটাই আছে, তেওঁলোক আহিবই লাগিব আওতালে, সিমানে। মই মন্তব্য কৰিছোঁ, মই এইটোৱে বিচাৰিছোঁ যে তেওঁ সঁচা কথাটো কওক। তেওঁ নিজৰ ভাতৃ হিচাপে, তেওঁ এজন পুলিচ অফিচাৰ হিচাপে তেওঁৰ সম্পূৰ্ণ দায়িত্ব আছে, তেওঁ ঘটনাস্থলীত উপস্থিত আছিল। গতিকে সকলো চাক্ষুষ প্ৰমাণ তেওঁ, সেই হিচাপে তেওঁ গোটেই কথাখিনি সঁচাকৈ কওক। তেওঁ যিমানখিনি নিজৰ ককায়েকৰ কাৰণে অন্ততঃ সেইখিনিতো তেওঁ নিজৰ পৰিয়ালৰ কাৰণে সেইখিনি কৰিব লগাটো তেওঁৰ দায়িত্ব বুলি মই ভাবোঁ, তেওঁৰ কৰ্তব্য কৰিব লাগে। তেওঁ একদম আটাইতকৈ যিটো মানে ভয়ানক শাস্তি হ'ব পাৰে সেইটোৱে শাস্তি দিয়ক। মানে অসুৰবধ যিটো মই যোৱাবাৰ কৈছিলোঁ, অসুৰবধ হওক, এই অসুৰবধেই হ'ব লাগিব, আৰু তাৰ বাহিৰে গত্যন্তৰ নাই।
অপশক্তি নিৰ্মূল কৰিবই লাগিব আৰু সেয়াই পৃথিৱীত সেইটোৱে আচলতে ভগৱানে যদি ন্যায় দিয়ে সেইটোৱে ন্যায় দিয়ে গতিকে অপশক্তি একেবাৰে সমূলি ধ্বংস হ'ব লাগিব সেইটোৱে সেইখিনি আমি নাজানো সেইখিনি আমি গম নাপালোঁ কিন্তু সেইখিনি আমাৰ সদায় দাবী আছে আমাৰ সদায় সেইখিনি হেৰি আছে যে তেওঁলোক আহিবই লাগিব তেওঁলোকো সমানে দোষী আমাৰ মতে আমাৰ চকুত তেওঁলোক এই ইয়তখনত থকা প্ৰতিজনেই সমানেই দোষী আৰু তেওঁলোকে প্ৰতিটো বস্তু দেখিছে তেওঁলোকে বহুত অৱহেলা কৰিছে আওকাণ কৰিছে জুবিনৰ ট্ৰিটমেণ্টলৈকে আওকাণ কৰিছে আৰু এই কথাবোৰ মই ছ'চিয়েল মিডিয়াত বহুত দীঘলকৈ মই লিখিছোঁ চাৰ্জশ্বিটখন পঢ়াৰ পিছত তাত লিখা আছে যে ৭৫ মিনিট অৱহেলিত হৈ জুবিন গাৰ্গ পৰি থাকিলে তেওঁক পানীত বমি কৰা তেওঁলোকে দেখিছে মুখেৰে ফেন ওলোৱা দেখিছে তাৰপিছতো গেষ্ট্ৰিক নৰ্মেল গেষ্ট্ৰিক বুলি কৈ সিদ্ধাৰ্থ শৰ্মাই কথা কোৱাৰ পিছত তেওঁলোক সাধাৰণভাৱে তেওঁলোকো কেনেকৈ ৰৈ থাকিলে এজনৰ ভাষ্যত আছে তেওঁৰ চিজাৰ এটেক হয়তো আহিছে দাঁতে দাঁতে লাগিছে তাৰ মুখৰ ভিতৰত এডাল চামুচৰ নিচিনাকৈ টং এডাল ভৰাই দিছে গতিকে এই গোটেই কথাবোৰত তেওঁলোক সকলো জড়িত হৈ আছে আৰু তেওঁলোকে কৈ আছে বাট কিমান কি পৰিমাণৰ তেওঁলোকৰ অস্বাভাৱিক পৰিৱেশ মানে অৱস্থাত জুবিনক পানীত নামিবলৈ দিছিলে কিয় নামিবলৈ দিছিলে আমিতো অসমীয়া কোনেও আমাৰ লগত থাকোঁতে জুবিনক তেনেকুৱা হ'বলৈ দিয়া নাছিলোঁ অসমৰ কোনো এজন নাই যে তেওঁলোক অসমীয়া নহয় নেকি তেওঁলোকক জুবিনক অকল মানে যিখিনি সময়ত ফূৰ্তি কৰিবলৈ লাগিছিল অকল এণ্টাৰটেইনমেণ্টৰ এটা শ্ব'জ হিচাপেহে জুবিনক লাগিছিল নেকি তাৰপিছত কোনো দায়িত্ব নাছিল তেওঁলোকে নিজে আহি ক'ব নালাগিছিল তেওঁলোকৰ সেই ঘটনাত সেইদিনাখন কি ঘটিছিল অন্ততঃ সেই কথাখিনিতো তেওঁলোকে শুদ্ধভাৱে তেতিয়াই ক'ব পাৰিলেহেঁতেন যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী গতিকে সেইটো তেওঁ ভুল কৰা নাই কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী গতিকে সেইটো তেওঁ ভুল কৰা নাই কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী গতিকে সেইটো তেওঁ ভুল কৰা নাই কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী গতিকে সেইটো তেওঁ ভুল কৰা নাই কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী গতিকে সেইটো তেওঁ ভুল কৰা নাই কৰ্তৃপক্ষ যিটো কথা কৈছিলে যে আমি বেল পিটিশ্যনৰ অবজেকশ্যন দিম একৰ্ডিংলি অবজেকশ্যন দিয়া হৈছে আৰু অমৃতপ্ৰভাৰ যিজন এডভোকেট আছে তেওঁ এট লেংথ বৰ দীঘলীয়াকৈ ছাবমিশ্যন দিলে খালি এটা বস্তুতেই হৈছে এনেকুৱা লাগে কেতিয়াবা যেন কেৰেক্টাৰ এছেচিনেশ্যন হৈছে জুবিনদাৰ ক্ষেত্ৰত কেতিয়াবা লাগে কিন্তু তেওঁ নিজৰ দায়িত্বত নিশ্চয় পালন কৰিছে তেওঁৰ কথা এটাই যে অমৃতপ্ৰভা যদি বহুত সৰু ছোৱালী গতিকে সেইটো তেওঁ ভুল কৰা নাই